তো গাইস আজি ভিডিওটো গাইস মজা লাগিব কাৰণ গাইস আমি আজি আগে গাইস দুটা এক্সপেৰিমেন্ট কৰি গৈছো পাৰ্ট 1 পাৰ্ট 2 তাৰ গাইস পাৰ্ট 3 স্পাইডৰ লগত গাইস আজি বেকিং সোডা গাইস মিলো গাইস এক্সপেৰিমেন্টটো কৰিম আমাৰ ওচৰত গাইস এইটো স্পাইড আছে তো এইটো স্পাইড আৰু বেকিং সোডাৰ গাইস ৰিঅ্যাকশনটো চাম তো বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তো গাইস আমি এটা এক্সপেৰিমেন্টটো আৰম্ভ কৰো তো গাইস বহুত গ্যাস উমাই আছে তো গ্যাসৰ ফলত ইটো পুৰা উলাই কৰিছে তো গাইস পিছৰ ভিডিও গিত গাইস আমি ইয়াত গাইস নিমখেৰে কৰিছো নিমখেৰে গাইস ভাল ৰিঅ্যাকশন হয় দুটা কৰিছে এটা কোকোলাৰ আৰু এটা গাইস পাৱাৰ আপৰ লগত তো এতিয়া আমি মানে স্পাইডৰ লগত কৰিলো তো স্পাইডৰ লগতো গাইস মানে হেবাত ভাল ৰিঅ্যাকশনটো হৈছে আৰু ইয়াত বেকিং সোডা মিলাইছিলো তো নেক্সট আপোনালোকে কি কৰিব লাগে কমেন্টত জনাব পাৰে আপোনালোকৰ যদি কিবা কানি আইডিয়া আছে আমাৰ কমেন্টত জনাব আমি হেবোৰ গাইস কৰিবলৈ চেষ্টা কৰিম তো এইটো আছিল ভিডিওটো যদি গাইস ভাল লাগে লাইক এটা কৰি দিব আৰু যোনজনে নতুন গাইস আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব খা ভাল লাগব রে বেকিং সোডা মিলাইছো খাবাই না